এটা আপুৰুগীয়া সম্পদ ঘপককৈ দেখিলোঁ আৰু পটককৈ ব্লগ এটা বনাই পেলালোঁ। আৰু চাওক আপুৰুগীয়া সম্পদটো হৈছে এইটো আইতাগৰাকীয়ে খুব সুন্দৰকৈ চাওঁ দেখাই দিয়ক কি হয় সেইটো এই সূতা টাকুৰি বহক বহক আকৌ দেখাই দিওঁ কেনেকৈ কৰে বহক আপুনি খুব সুন্দৰকৈ আইতাই টাকুৰি এৰী সূতা কাটি আছে। এইবোৰ ডাইৰেক্ট মোবাইলতে দেখাব। কি ধুনীয়াকৈ এৰী সূতা কাটিছে নহয়। এইটো বস্তু মানে লুকাই গ'ল আচলতে। আৰু কাটি থোৱা আছে নেকি সূতা? কিমান কাটিলে? কিমান কাটিলে? এইখিনি সেই আইতাই এৰী সূতা কাটি আছিলে। এইখিনি হয় নাই? এইখিনি হয় নাই? এইখিনি কাটিলে এৰী সূতা। আৰু যিহেতু আমাৰ এৰী সূতা কটা এৰী পলু পোহা মানুহো নাইকিয়া হ'ল আৰু এৰী সূতা কটা মানুহো নাইকিয়া হ'ল। এয়া আইতাগৰাকীয়ে আমি এৰী সূতা কটা আইতাগৰাকী ওচৰলৈ আহিছিলোঁ আৰু সেই টাকুৰিয়ে এৰী সূতা কাটি আছিলে আপোনালোকে দেখিছে। আৰু বেছি দীঘল নকৰোঁ ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, জয় আই।